আমার বিজেপি দলের ফাউন্ডার সভাপতি ডক্টর গুরাবন স্যার লগতে ইয়াত উপস্থিত আমার বিজেপি কেন্দ্রীয় কমিটির বিজেপির বিজেপির সভাপতি রতন চন্দ্র হরাই ডাঙরিয়া লগতে ইয়াত উপস্থিত আমার বিধায়কসকল লগতে বিটিআৰৰ এমসকল MCLA সকল আৰু লগতে আমাৰ ইয়াত উপস্থিত আছে আমাৰ লগত আমাৰ বিটিআৰৰ স্পীকাৰ সন্মানীয় বড়ো ডাঙৰীয়া আৰু ইয়াতে জলেন বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ MLA গতিকে ইয়াতে আৰু লগতে ইয়াত উপস্থিত হ'ব পাৰিছে কেন্দ্ৰীয় কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দসকল জিলা কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দসকল প্ৰকল্পসকল আৰু ব্লক কমিটিৰ সভাপতি সাধাৰণ সম্পাদক প্ৰাইমাৰী কমিটিৰ সভাপতি সাধাৰণ সম্পাদক বুথ কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদক আৰু আন সদস্যসকল আৰু আমাৰ বিজেপি এজেপিৰ কৰ্মী কাৰ্যকৰ্তা কৰ্মকৰ্তা আৰু সমৰ্থকসকল আজি মই নিজে খুবেই আনন্দিত মই পাইছোঁ অনুভৱ কৰিছোঁ মই আজি এইকাৰণে মই আপোনালোক সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ আজি যে এই জয়টো মোৰ জয় নহয় এই জয়টো আমাৰ UPPL দলৰ সভাপতি আমাৰ প্ৰমোদ বড়ো ছাৰৰ জয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জয় অগপৰ সভাপতি আমাৰ অতুল বৰা ছাৰৰ জয় আৰু আমাৰ সকলো কৰ্মকৰ্তা কাৰ্যকৰ্তা নেতৃবৃন্দসকলৰ জয় কাৰণ আপোনালোক সকলোৱে আজিৰ তাৰিখলৈকে বিগত সময়ছোৱাত বিভিন্ন কামত আপোনালোকে সকলোৱে নিজৰ কাম এৰি পেলাই সকলোৱে কাম ইলেকশ্যন কেম্পিঙত আপোনালোকে সহযোগিতা আগবঢ়াইছে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে আৰু আপোনালোকৰ এনেকুৱা সহায় আৰু সহযোগিতা পোৱাৰ বাবে আজি এই ব্যৱধানটো আজি ফলাফলৰ যিটো ব্যৱধান এই ব্যৱধান পাবলৈ সক্ষম হৈছোঁ আৰু বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু তেখেতে ইলেকশ্যন টাইমত তেখেতে কেম্পেইন কৰি পেলাই আমাৰ এই অঞ্চলৰ ৰাইজক বহুত প্ৰকাশ কৰি পেলাই বুজনি দিছে আৰু তেখেতৰ যিটো আশ্বাস এই আশ্বাসটো বিশ্বাস কৰি পেলাই বিশ্বাসত ৰাখি পেলাই আমাৰ এই অঞ্চলৰ ৰাইজক গোটেই ৰাইজে ভোট দিছে বুলি মই ভাবি লৈছোঁ আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ UPP দলৰ সভাপতি তথা আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ছাৰ তেখেতক মই আন্তৰিকভাৱে মই ধন্যবাদ দিব লাগিব কাৰণ তেখেতে মোকে মানে এই অঞ্চলৰ চিডলি সমষ্টিবাসীক যিটো ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰিবৰ বাবে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মই তেখেতক মই ধন্যবাদ দিছোঁ আৰু তেখেতৰ পৰামৰ্শ লৈ পেলাই তেখেতৰ গাইডেন্স মতে মোৰ লগতে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা জিলা পৰ্যায় ব্লক পৰ্যায় প্ৰাইমাৰী পৰ্যায় আৰু বুথ কমিটিৰ কৰ্মকৰ্তাসকলে কাম কৰিছে যাৰ কাৰণে আজি এই ফলাফলটো আমি পাবলৈ সক্ষম হৈছোঁ গতিকে মই ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়াকক মই ধন্যবাদ দিব বিচাৰিছোঁ আকৌ কাৰণ তেখেতৰ লগত মই বিশেষকৈ মই কমচে কম 10 দিনমান আমি কিছুমান ভোট কমিটিত আমি দুইজনেই কৰিছোঁ মই বা মোৰ সতীৰ্থ ৰবেন বসুমতাৰী ডাঙৰীয়া তেওঁলোকৰ লগত লৈ পেলাই আমি ভোটে গৈছোঁ আৰু ভোটৰ কৰ্মীসকলৰ লগত আমি লগ লাগি কথাবিলাক পাতিছোঁ আৰু তেখেতসকলৰ মানে পৰামৰ্শ তেখেতসকলৰ ছাজেশ্যন লৈ পেলাই আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু ৰাইজে আমাক সঁহাৰি দিছে গতিকে আমাৰ প্ৰতিভা বাইদেউ ওমেন চেলৰ মানে সভানেত্ৰী তেখেতেও মানে সঘনে আমাৰ এই সমষ্টিত আহিছে আৰু নিজৰ
নিজৰ কৰ্মীবিলাকক লগত লৈ আন জেগাত চকী কোণে তেখেতে কাম কৰিছে আৰু এইকাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত আমাক সহায় কৰিছে আমাৰ BTCৰ সন্মানীয় আমাৰ স্পীকাৰ বড়ো ডাঙৰীয়া কাতিৰাম বড়ো ডাঙৰীয়া, তেখেতেও মানে ইয়াতে মাজে মাজে আহি পেলাই বহুতখিনি কাম কৰিছে। লগতে আমাৰ অসমৰ মন্ত্ৰী তথা আমাৰ গাৰ্জেন মিনিষ্টাৰ উষা বৰা ব্ৰহ্ম, তেখেতেও আহি পেলাই বিভিন্ন মেল মিটিঙত তেখেতে মানে মেল মিটিং পাতিছে আৰু সকলো ৰাইজক বুজনি দিছে। আৰু লগতে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰেংগৰা নাৰ্জাৰী, তেখেতেও মানে বিভিন্ন ঠাইত মেল মিটিং কৰিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলক সকলৰ লগতো তেখেতে মানে আলোচনা বিলোচনা কৰা হৈছে। লগতে আমাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেখেতেও মানে বিভিন্ন সময়ত বিভিন্ন মেল মিটিঙত তেখেতে ৰাইজৰ লগত থাকিছে আৰু ৰাইজক মানে কিছুমান তেনেকুৱা উপদেশ দিছে আৰু তেখেতৰ উপদেশ মতে ৰাইজেও আমাক সহায় কৰিছে। গতিকে মই একেবাৰে সকলোকে মই ধন্যবাদ। আৰু লগতে মোৰ লগত একেবাৰে অহৰহ কেতিয়াবা ছাজেশ্যনো দিয়ে আৰু কেতিয়াবা মই যদি পাহৰি যাওঁ মোক মানে গাইডেঞ্চ কৰা আমাৰ UPP দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া, তেখেতেও মোক বিভিন্ন সহায় সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াইছে। ৰাজু নাৰ্জাৰী আমাৰ UPP দলৰ সাধাৰণ সম্পাদক, তেখেতেও সঘনে মোক সহায় কৰিছে আৰু তেওঁ নিজে আহি পেলাই নিজক দায়িত্ব দিয়া যি কাম, এটা সমষ্টি তেখেতক দায়িত্ব দিয়া, দুটা সমষ্টিৰ দায়িত্ব দিয়া হৈছিলে। এই দুটা সমষ্টিৰ কামখিনি তেখেতে একদম স্মুথলি কাম কৰি পেলাই যাৰ কাৰণে এতিয়া ৰিজাল্টটো ভাল পাবলৈ আমি সক্ষম হৈছোঁ। তো যিয়ে নহওক মই সকলোকে এবাৰ সকলোকে সহায় সহযোগিতা আগবঢ়াই আজিৰ যিটো ফলাফল, এই ফলাফলটো ভালকৈ ঘূৰিয়াই আনি দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আৰু লাষ্টত মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, তেখেতে আমাৰ অসমৰ মানে এজন কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, তেখেতে বহুত দিন আগৰ পৰাই আমাৰ সমষ্টিত আহিছে আৰু তেখেতে বহু মোক ছাজেশ্যন দিছে। আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বিভিন্ন মিটিং কৰিছে আৰু তেখেতৰ মানে যিটো ছাজেশ্যন, এই ছাজেশ্যনে আমাক কাম কৰিবৰ বাবে বহুত উৎসাহ দিছে বুলি মই ভাবিছোঁ আৰু তেখেতলৈ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। দৰ্শকক মই আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।